Hey guys, welcome to back my channel. Hikmani Vlogs Perfect Show. মই ভাবি আছো ইউটিউবত কি বুলি ভিডিও বনাও আৰু কি ভিডিও আপলোড দিও তো কি ভিডিও চালে আপোনালোকে বেছি ভাল পাব সঁচাকৈ মই সদায় ভাবি থাকোঁ কিন্তু আজিলৈ ভিডিও তেনেকৈ বনাব পৰা নাই আপলোড কৰিব পৰা নাই কিয় জানে ভাবি থাকোঁতে দিন যায় ক'ত বনাব পাওঁ মোৰ দৰে সকলোৱে ভাবে যে ইউটিউবত কিবাটো ন কিবা ভিডিও আপলোড দিব লাগিব ডেইলি দিয়া কথা ভাবে তো মই তেনেকৈ ভবা নাই আৰু ভাবিম আৰু লাহেৰে তো তেওঁলোকে ভাবে যে কিবা এটা টপিক নোহোৱাকৈনো কেনেকৈ ভিডিঅ' বনাওঁ কিনো আপলোড দিম কিনো চাব সমাজেনো কি ভাল পাব আপোনালোকেনো কি ভাল পাব তো মই যে এতিয়া ভিডিঅ' বনাই আছোঁ মোৰনো কি টপিক আছে এইটোৱেতো মোৰ টপিক যিটো বনাই আছোঁ সাধাৰণতে এইটো বয়সৰ যেনে মোৰ এইজৰ বা আপোনাতকৈ অলপ বেছি ওপৰৰ এইজৰ তো তেওঁলোকে এটা কথা মনলৈ আহে আৰু মোৰো আহে এতিয়া বৰ্তমান লাহেকৈ আহিছে এইটো দুদিনীয়া জীৱন দুই মিলি সঁচাকৈ এটি ঘৰ বাৰু নাজানো ভালকৈ মানুহে সঁচাকৈ কোনটো কাম বেছি কৰি ভাল পায় আৰু কোনটো কাম মানুহে কৰিব লাগে একচুৱেলি নিজৰ হেপিনেছৰ কাৰণে সকলো কামেই ভাল আৰু নিজৰ হেপিনেছত যিটো কাম আপুনি নিজে কৰি ভাল পাব সেই কামটোৱে কৰিব সদায় কিয় জানো কোনো কামৰ বহুত থাকে দুৰ্ভগীয়া জীৱন তো এবাৰ আপুনি ফিল কৰকচোন দুদিনীয়া জীৱন আজি আছোঁ কালি কোন মুহূৰ্তত আমাৰ পৃথিৱীৰ নাইকিয়া হৈ যাব কোনে জানে মাত্ৰ আপুনি এবাৰ মাত্ৰ একবাৰ ওৱান বাৰ আপুনি মাত্ৰ এবাৰ আপুনি পূৰা মনত শান্তি লগাই পূৰা ফিল কৰক আপুনি ফিল কৰক যে মই খালি পৃথিৱীৰ পৰা নাইকিয়া হৈছে আপুনি এবাৰ পূৰা সকলো মাইণ্ডৰ পৰা বাদ দি পেলাই কেৱল এটা কথা এবাৰ ভাবক মই এই পৃথিৱীৰ পৰা নাইকিয়া হৈ যাম এই কথাটো ভাবিলে আপোনাৰ কি হ'ব মই নিজে ফিল কৰিছোঁ ফিল কৰিলে কি হয় এইটো বস্তু পোৱা যায় ফিল কৰিলে এই মোহ লোকৰ কিবা বহুত বস্তুৰ প্ৰতি আশাৰ এই লোভটো আপোনাৰ ফাইনেলি মনৰ পৰা নাইকিয়া হৈ যাব তো সেই বস্তু নাইকিয়া হ'লে মানুহৰ আনৰ বস্তুৰ প্ৰতি চকুৰ মানে কি চুৰ বুলি কোৱা হয় সেই চুৰ কৰা যিটো কিছুমান বিদ্যা থাকে সেই তেওঁলোকৰ কাৰণে এইটো একচুৱেলি বেষ্ট তেওঁলোকে সেইটো বস্তু ভাবিব লাগে এবাৰ ভাবক এবাৰ ফিল কৰক তো সেয়াই আৰু ভিডিঅ'টো শেষ কৰোঁ শেষ কৰাৰ আগতে কথা এটা কওঁ মই নেক্সট এটা ধুনীয়া সুন্দৰ এটা প্লেন লৈ ধুনীয়া এটা ভাল টপিক লৈ পেলাই মোৰতো চেনেলটোৰ নাম কি গম পাইছে ঋতুমণি ব্লগছ পাৰফেক্ট শ্ব' পাৰফেক্টটো আপোনালোকে পাৰফেক্ট ভিডিঅ' পাবই আৰু ব্লগিংছ তো এইটো আমোদজনক খুব সুন্দৰ ব্লগিং কিছুমান পাব তো মই ইভেণ্ট যাবলৈ ৰেডি হৈ আছোঁ তো সাগৰলৈ যাম তো চেন্নাইত যাম চেন্নাইৰ যিটো নেন' বিচ হয় এই নেন' বিচটো চাবলৈ যাম তো আপোনালোকে পাব আৰু ভিডিঅ'টো তো তাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব